Rongbong Terang Coordination Award announcement. The Rongbong Terang Coordination Award for the year 2025 will be presented to nature scientists, Indian environmental workers, and forest human Yadav Paying. This award has been given every year on the birthday of Rongbong Terang, the creator of the Rangmili Hahi and former president of the Assam Sahitya Sabha on January 13. Since 2017, the Chintur publication of Bokalia Gaon has been awarding this prize to multiple talented and eminent individuals from Assam. Present at the award ceremony will be Dr. Surya Kanta Hazarika, President of the Assam Sahitya Sabha, Dr. Upendrajit Sharma, the General Secretary, newly elected President Dr. Basan Kumar Goswami, along with Rongbong Terang. সাংবাদিক বন্ধুসকল সর্বপ্রথমে ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি প্ৰেছ বিজ্ঞপ্তিযোগে আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ৰংমিলিৰ সাহিত্যস্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাং দেৱৰ 13 জানুৱাৰীৰ পবিত্ৰ জন্মদিৱসৰ সৈতে সংগতি ৰাখি বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনে 2017 বৰ্ষৰ পৰা ৰংবং তেৰাং সমন্বয় বঁটা প্ৰদান কৰি আহিছে এইবাৰ 2025 বৰ্ষত আমি এই বঁটা প্ৰদানৰ বাবে বিশিষ্ট প্ৰকৃতি প্ৰেমী অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙক মনোনীত কৰিছো গতিকে আগন্তুক 2025 বৰ্ষৰ 13 জানুৱাৰীত বকলীয়াঘাটত অনুষ্ঠিত হ'ব লগা উক্ত বঁটা প্ৰদান অনুষ্ঠানত শ্ৰদ্ধাৰ পদ্মশ্ৰী ৰংবং তেৰাং দেৱৰ লগতে অসম সাহিত্য সভাৰ মাননীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা প্ৰধান সম্পাদক ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী প্ৰধান সম্পাদক দেৱজিৎ বৰা উপসভাপতি পদম ৰাজখোৱা কাৰ্বি লামেটামেৰ সভাপতি কামসিং হানসি সৰু অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক সৰ্জন হানসি বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডক্টৰ উপেন্দ্ৰ হাকাচাম বিশিষ্ট লেখক নন্দ সিং বৰকলা আৰু কাৰ্বি আংলং জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি উপসভাপতি আৰু প্ৰধান সম্পাদক প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব আৰু উক্ত অনুষ্ঠানতে বকলীয়াঘাট শাখা সাহিত্য সভাই প্ৰস্তুত কৰি উলিওৱা পদ্মশ্ৰী ৰংবং তেৰাং গ্ৰন্থাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব উল্লেখ্য যে এই বঁটা প্ৰদান অনুষ্ঠানতে অসম সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা ৰংবং তেৰাং সমগ্ৰ ৰচনাৱলীৰ প্ৰথম খণ্ড আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব আপোনালোকক অৱগত কৰিবলৈ ধন্য হৈছোঁ যে আমাৰ বিশিষ্ট লেখক মণিমন্ত শইকীয়াৰ কাইলৈ উন্মোচন হ'ব লগা শইকীয়া পুৰাণ যিখন ৰস ৰচনা আৰু মোৰ ভৱেন কোচৰ প্ৰবন্ধ সংকলন সময় চিন্তাৰ বাস্তৱ এই অনুষ্ঠানতে আপোনালোকৰ সন্মুখত কিছু উন্মোচন কৰা হ'লেও আমি আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ অন্য এটা দিহা কৰিছোঁ আৰু এইটো অনুষ্ঠান হ'ব বকলীয়াঘাট আঞ্চলিক যুৱ সংঘত দিনৰ 9:30 বজাত আপোনালোকক অৱগত কৰিবলৈ সুখী যে 2017 বৰ্ষৰ পৰা প্ৰদান কৰি অহা এই ৰংবং তেৰাং সমন্বয় বঁটাত আমি কাৰ্বি পহু কাৰ্বি জেকেট বা স্থানীয় লেখকৰ গ্ৰন্থৰ থলাটি প্ৰদান কৰি আহিছোঁ ইতিমধ্যে এই বঁটা ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত বিশিষ্ট ঔপন্যাসিক এছ জৰ্জেট ফংচি হোমেন বৰগোহাঁই ডক্টৰ নগেন শইকীয়া ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী প্ৰসিদ্ধ ভাস্কৰ বীৰেন সিংহ আৰু ডক্টৰ কৰবীলেখা হাজৰিকাক প্ৰদান কৰা হৈছে গতিকে এই অনুষ্ঠানত সমূহ সদাশয় ব্যক্তি কাৰ্বি আংলংবাসী ৰাইজৰ লগতে সাংবাদিক বন্ধুসকলৰ উপস্থিতি আমি কামনা কৰিছোঁ